শ্ৰী শ্ৰী হৰি মন্দিৰৰ সজ্জনত আমাৰ কাতি মাহৰ ভাগৱত পাঠৰ সামৰণি অনুষ্ঠান আয়োজন কৰা হৈছে। তাত দুদিনীয়া কাৰ্যসূচীৰে আমাৰ কাৰ্যসূচী ৰখা হৈছে। এদিনীয়া কাৰ্যসূচীত আছে খেল ধেমালি আৰু এদিনত আছে দুজন পাঠিকাক নিমন্ত্ৰণ কৰা হৈছে। সন্ধিয়া ঠিক 6 বজাৰ লগে লগে তেওঁলোকে নাম প্ৰদৰ্শন কৰিব। এযোৰা হৈছে দৰং আৰু এযোৰা হৈছে কামৰূপ জিলাৰ। তাৰিখটো হৈছে অসমীয়াৰ 1 আঘোণ আৰু ইংৰাজী 17 নৱেম্বৰ। সমূহ ৰাইজৰ সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। সমূহ ভক্তবান অসমানী ৰাইজক আমি সেৱা ভক্তি জনাইছোঁ। আমাৰ ইয়াত শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত হৰি মন্দিৰৰ উদ্যোগত অহা 30 কাতি আৰু 1 আঘোণ তাৰিখে আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি কাতিৰ ভাগৱত পাঠ সামৰণি অনুষ্ঠানৰ এটি মহৎ উৎসৱ আমি আয়োজন কৰিছোঁ। এই আয়োজনত আমি সমূহ ভক্তবান ৰাইজক আমি সাদৰে এই অনুষ্ঠানত নিমন্ত্ৰণী শৰাই আগবঢ়াইছোঁ। ধন্যবাদ।